নমস্কাৰ। বহুত ঠাণ্ডা, ৰাতিপুৱাই ৰদত অলপ বহি আছো। এই গাঁৱতে সকাম এটা আছে, জলপান দিব বোলে। ইমান ঠাণ্ডাত দৈ গাখীৰ লগত জলপান খুৱাই মজা বেলেগ। ইমান ঠাণ্ডা ইমান ঠাণ্ডা, গাটো ধুই লৈছো, সকামত যাব লাগিব নহয়। গাটো ধুই ৰদতে বহি গাত তেল লগাইছো। ওলাইছো দে বলো। সকাম ঘৰ পালোহি নাই। এই দুটা মোৰ পাৰ্টনাৰ হয়, বহুত লাজ। পাৰ্টনাৰ জলপানটো খাওঁগে বল আকৌ। এতিয়া বোলে খাব নিদিয়ে। পাৰ্টনাৰ সকলে গাঁও সকলো ৰাইজক খুৱাই বোৱাইহে খাব। গাঁৱৰ এইটোৱে ভাল, সকলো ডেকাই দিয়া। মহৰ দৈ দিছে, বহুতেই মিঠা। ৰাইজসকল, জলপানটো খাই দিলো দেই, বহুত খাই দিলো, পেটটো ডাঙৰ হৈ গলগে। গৰুকেইটা বান্ধিব আছে, সকামৰ পৰা গুচি আহিলো। ঘৰ গৈ পায়েই কাপোৰ কেইটা সলাই লৈ পথাৰলৈ আহিলো গৰুকেইটা বিচাৰি। পিছে কতবা আছে গৰুকেইটা? আমাৰ গাঁৱলীয়া পৰিৱেশত থাকি এয়া আমেজ। গৰুকেইটা খেদি লৈ গৈ আছো। সন্ধিয়া সময়ত চোতালতে জুইকুৰা জ্বলাই লৈ সেকি আছো দেই বন্ধুসকল। ভাতকেইটা আজি নাখাওঁ, জলপান বহুত খালো আজি। ভিডিঅ' এডিটিং কাম অলপ আছে, কৰি শুই যাওঁ। বাই।